জিন্তু কলিতাৰ কবিতা বেচ্ছা। শীতৰ সেমেকা সন্ধিয়া এটা গণেশগুৰি ফ্লাইঅভাৰৰ তলত এজনী নাৰীৰ অবাধ বিচৰণ। ব্যস্ত চহৰখন যেন এপলক ৰৈ গৈছে তাইৰ সান্নিধ্যৰ বাবে। ৰৈ গৈছে ভব্য সমাজৰ ভদ্ৰমুখ নাইবা কামাটোৰ এজাক মানৱৰূপী অশ্ৰুক। হয়তো আপুনি ভাবিছে কোন এই নাৰী? ৰব, মই কৈছো শুনক, তাই বেচ্ছা। হয়, আপুনি ঠিকেই শুনিছে, তাই বেচ্ছা। বেচ্ছা আপোনাৰ বাবে ঘৃণনীয় শব্দ, মোৰ বাবেও। হ'বই দিয়কচোন, মুখত অশ্লীল শব্দৰ সমাহাৰ, পণ্য সামগ্ৰীৰ দৰে সভ্যতাৰ বজাৰত তাইৰ দেহৰ দৰদাম। ধৰি লওক, এই মাত্ৰ নিলাম হ'ব তাইৰ দেহৰ প্ৰতিটো অংগ। তাৰ পিছত যে নিলামকাৰীৰ বাবে তাইৰ দেহটো হৈ পৰিব জন্মস্বত্ব অধিকাৰ। সমস্ত শক্তিৰে চলিব তাইৰ দেহত পৈশাচিক অত্যাচাৰ। হয়তো সমগ্ৰ সত্তা নেবেজান নোহোৱালৈকে। তাইৰ প্ৰতিবাদৰ কণ্ঠ ৰুদ্ধ যেন এক অশ্মীভূত মূৰ্তি। ভোকাতুৰ প্ৰকৃতিৰ আবদ্ধ তাইৰ অশ্ব স্বপ্ন। কাৰণ তাই বেচ্ছা। কিন্তু কিয়? কেনেকৈ? যিদিনাই তাইক চাকৰিৰ প্ৰলোভনেৰে উলংগ কৰা হৈছিল কোনোবা পঞ্চ তাৰকাযুক্ত হোটেলৰ বন্ধ কোঠাত, নাইবা উপৰ্যুপৰি ধৰ্ষণ কৰা হৈছিল জনসমুদ্ৰৰ মুখা পিন্ধা ভদ্ৰলোকৰ মাজত, সিদিনাই তাই হৈ পৰিছিল বেচ্ছা। যিদিনা আপুনি বা মই নীৰৱ দৰ্শকৰ ভূমিকাত অৱতীৰ্ণ হৈছিলো আৰু তাইক নাম দিয়া হৈছিল বেচ্ছা। হয়, আপুনি ঠিকেই শুনিছে, তাই বেচ্ছা।